मैं नमस्कार जनाइছোঁ मैं कमल चौधुरीয়ে কৈছিলোঁ যোৱা 17 বছৰ বিটিআৰ বাসীক বিটিসি বাসীক মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ 17 বছৰ বিটিসি বাসীয়ে মানুহে খোৱা পানী ভাল হস্পিটাল একো বিটিসি বাসীয়ে পোৱা নাই আৰু বিটিআৰ চুক্তিত আপোনালোকে ইউপিপিএল চৰকাৰক ভোট দিয়ক ট্ৰেক্টৰৰ ছবিত আপোনালোকে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক ইউপিপিএল চৰকাৰ আহিলে আপোনালোকক ভাল এখন হস্পিটাল পাব ভাল খোৱা পানী পাব জব কাৰ্ড আপোনালোকে পাব আয়ুৱা ঘৰ পাব আপোনালোকে জব কাৰ্ড অনুযায়ী বিভিন্ন ব্যক্তিয়ে তেওঁলোকৰ প্ৰত্যেকটা ফ্যামিলিয়ে জব কাৰ্ডৰ ফেচিলিটি পাব বৃদ্ধ পেনশন পাব আৰু 17 বছৰত তেওঁলোকে জেনেৰেল মানুহৰ মাটি ৰেজিষ্ট্ৰেচন কৰি দিয়া নাই বিটিআৰ চুক্তিত আমাৰ ইউপিপিএল চৰকাৰ আহিলে ঘৰত বহি অনলাইন আপোনালোকে মাটি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু আপোনালোকে বিভিন্ন সুবিধা ইয়াতে আপোনাৰ 38 আপোনালোকৰ সেগমেন্ট ইয়াতে বিটিআৰ বাকি আহি আছে ইয়াতে এইমছৰ নিচিনা হস্পিটাল পাব ক্যান্সাৰ হস্পিটাল পাব আপোনালোকে সেন্ট্ৰেল ইউনিভাৰ্চিটি পাব আপোনালোকে ভেটেনাৰী কলেজ পাব NIT পাব ইকাৰণে বিটিআৰ বাসীক মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ 17 বছৰ যোনটো আপোনালোকে পানীৰ কাৰণে যোনটো আপোনালোকৰ ভাল হস্পিটালৰ কাৰণে পঢ়া শুনাৰ কাৰণে আপোনালোকে ভাল সুবিধা পোৱা নাছিল এইখিনি বিটিআৰ চুক্তিত ইউপিপিএল চৰকাৰ আহিলে এইখিনি আপোনালোকে ফেচিলিটি পাব আৰু মই এটা কথা ক'ব বিচাৰিছোঁ তেওঁলোকৰ কোনো এজেন্ডা নাই তেওঁলোকৰ কোনো ডেভেলপ একো নাই একো ক'ব পৰা নাই তেওঁলোকে খালি এটাই কথা কৈ থাকে ইউপিপিএল চৰকাৰ আহিলে যে মাটি বাৰী কাৰি লৈ যাব 17 বছৰত তেওঁলোকে জেনেৰেল মানুহৰ মাটি ৰেজিষ্ট্ৰেচন কৰি দিয়া নাই আৰু তেওঁলোকে ল্যান্ড এডভাইজৰী কমিটিৰ আমাৰ সন্মানীয় জগদীশ সৰকাৰ ডাঙৰীয়া লুমছ আমাৰ সন্মানীয় লুমছাৰ ডাঙৰীয়া তেওঁলোকে ল্যান্ড এডভাইজৰী কমিটিৰ মেম্বাৰ আছিল এই অঞ্চলৰ মানুহে মাটি ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই তেওঁলোকে কুকৰাঝাৰত যায় ধাক্কা খাব লগা হৈছিল কিন্তু বিটিসি চুক্তিত 2003 ক্লিয়াৰ লিখা আছে জেনেৰেল মানুহৰ মাটি কিনিলে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কিন্তু তেওঁলোকে এটো 17 বছৰ বন্ধ কৰি ৰাখিছে আৰু মই এসসি সম্প্ৰদায়ৰ মানুহসকলক মই জনাব বিচাৰিছোঁ আপোনালোকৰ যোনটো এসসিৰ চেয়াৰম্যান তেওঁলোকে 15 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এসসি চেয়াৰম্যান কাকো দিয়া নাই সপ্তমান মণ্ডল তেওঁলোকৰ 2 বছৰৰ কাৰণে দিছিলে বাকি 15 বছৰ হাগ্ৰামা মহিলাৰী এসসি চেয়াৰম্যানটো নিজৰ হাতত ৰাখিছে তেওঁলোকে এসসিৰ কোনো ডেভেলপ কাম কৰা নাই এই কাৰণে বিটিআৰ বাকিক মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ এই 17 বছৰত যোনটো আপোনালোকে লাঞ্ছনা পাইছে যিখিনি কষ্ট পাইছে বিটিআৰ চুক্তিত আমাৰ ইউপিপিএল চৰকাৰ আহিলে এইখিনি আপোনালোকে সুবিধাখিনি পাব এই কাৰণে মই বিটিআৰ বাকিক মই জনাব বিচাৰিছোঁ যে আপোনালোকে ভুল পথে পৰিচালিত নাযাব আৰু আমি দেখিবলৈ পাইছোঁ কেদিনৰ পৰা তেওঁলোকে ঘৰে ঘৰে যায় মানুহক কৈছে তেওঁলোকে এটা প্ৰাইম মিনিষ্টাৰৰ ঘৰ দিব তেওঁলোকে আপোনালোকৰ অৰুণোদয় স্কিম দিব আৰু কিবা কিবি দিব তেওঁলোকে কালেক্ট কৰা আৰম্ভ কৰিছে কিন্তু এটো তেওঁলোকে 17 বছৰ যোন মানুহে দিব পৰা নাই যে পাৰ্টিয়ে দিব পৰা নাই তেওঁলোকে ইলেকশ্যনৰ মুভমেন্টত তেওঁলোকে ঘৰে ঘৰে যায় ভোট বেংকৰ স্বাৰ্থত মানুহক ভুৱা প্ৰতিশ্ৰুতি দিছে সেইকাৰণে বিটিআৰ বাকি ৰাইজক মই কৈছোঁ ৰাজ্যপাল শাসন চলি আছে তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি যাব লগা না যায় তেওঁলোকে 17 বছৰ একো দিব পৰা নাই আৰু আপোনালোকৰ 2 মাহত কি দিব এই কাৰণে আপোনালোকে সজাগ থাকক বিটিসি বা বিটিআৰ বাকিক মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিব পাৰিছোঁ যে 17 বছৰত তেওঁলোকে ভ্ৰষ্টাচাৰ কৰিলে তেওঁলোকক এতিয়া বিদায় দিয়ক আপোনালোকে ইউপিপিএলৰ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক আপোনাৰ উপযুক্তভাৱে আপোনালোকে সন্মান মৰ্যাদাভাৱে থাকিব পাৰিব